নমস্কাৰ মই সেবিকা আপোনাক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত কেনেকৈ আপোনালোকে ঘৰতে হোমমেড কণ্ডিশনাৰ প্ৰস্তুত কৰি ল'ব পাৰে তাৰ এইটি ভিডিঅ' আগবঢ়াব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো এই হোমমেড হেয়াৰ কণ্ডিশনাৰৰ বাবে লগা সামগ্ৰীসমূহ হৈছে প্ৰথম সামগ্ৰীবিধ হৈছে দৈ মই দৈখিনি আগতে এনেদৰে ফেটি লৈছো আৰু মই ইয়াত আধা বাটি দৈ লৈছো যিহেতু মোৰ চুলিকুচা দীঘল আপোনালোকে নিজৰ দীঘল চুলি অনুযায়ী দৈ লব দৈয়ে আমাৰ চুলিখিনি নেচাৰেল কণ্ডিশনাৰৰ কাম কৰে লগতে দৈ লগালে চুলিখিনি কোমল কৰে দ্বিতীয়তে লগা সামগ্ৰী হৈছে আলমণ্ড অইল মই ইয়াত ব্যৱহাৰ কৰিছো বাজাজ আলমণ্ড ড্ৰপছ আলমণ্ড অইলত প্ৰচুৰ পৰিমাণে ভিটামিন ই পোৱা যায় ভিটামিন ই এ আমাৰ চুলিৰ কাৰণে বহুত বেনিফিট আলমণ্ড অইলে ড্ৰাই আৰু ড্যামেজ চুলি ৰিপেয়াৰ কৰাত সহায় কৰে আৰু মই আলমণ্ড অইল ইউজ কৰিম ইয়াত 2 চামুচ তৃতীয়তে লগা সামগ্ৰী হৈছে মৌৱে চুলি আমাৰ স্মুথ আৰু শাইনি কৰাত সহায় কৰে মই মৌ লম 1 চামুচ এই তিনিবিধ সামগ্ৰী এনেদৰে মিশ্ৰণ কৰি লম এয়া হোমমেড হেয়াৰ কণ্ডিশনাৰ প্ৰস্তুত হৈ গ'ল এই হোমমেড কণ্ডিশনাৰখিনি আমি চুলিখিনিত লগাম আৰু 30 মিনিট লগাই লৈ আমি ব্যৱহাৰ কৰা ৰেগুলাৰ শ্যাম্পুৱেদি ধুই দিম এই হোমমেড কণ্ডিশনাৰখিনি আপোনালোকে অতি সহজতে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে গতিকে আপোনালোকে ঘৰতে নিজে এইখিনি প্ৰস্তুত কৰি লৈ পেলাই এবাৰ লগাই চাবচোন আৰু মোক জনাব কেনে পালে এয়াই হৈছে মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ' তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ